পোনপ্ৰথমতে মিডিয়াসকলক আপোনালোকে অহাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ HSDF ৰিজনেল পলিটিকেল পাৰ্টি আমি যোৱা বছৰ ছেপ্টেম্বৰ 8 তাৰিখে কাৰ্বি আংলঙত আমি গঠন কৰিছোঁ। আমি হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট এই আঞ্চলিক দলটো আমি এই 6 মাহৰ ভিতৰত আমি গোটেইটো 26টা সমষ্টিও আমি 6 মাহৰ ভিতৰতে আমি কনষ্টিটুৱেঞ্চি কমিটি MEC কনষ্টিটুৱেঞ্চি কমিটি কমপ্লিট হোৱাৰ পাছত PS কমিটি পৰ্যন্ত আমি গঠন কৰাৰ পাছত যেহেতুকে এতিয়া নিৰ্বাচন আহিছে, যেতিয়া আমি যোৱা দুদিন আগতে আমি নমিনেশ্যনটো আমি ফাইল কৰিলোঁ। নমিনেশ্যন ফাইল কৰাৰ পাছত যোৱাকালি আমি স্ক্ৰুটিনি ভালকৈ আমি পালোঁ। D4 STLAC পৰা মই নিজে কেণ্ডিডেট আৰু হাৰাঘাটো মই নিজে নমিনেশ্যন ফাইল কৰিছোঁ, তাতেও মই নিজে কেণ্ডিডেট। বোকাজানৰ পৰা আমাৰ ৰাজু ৰংপি ডাঙৰীয়া তেখেতে বোকাজানৰ পৰা কেণ্ডিডেট হয়, আৰু ৰংখাং আৰু আমৰি তাত আমাৰ উইলছন তেৰাং তেখেতকে আমি টিকেট দিয়া হৈছে। মই কৈছোঁ মিটিঙতো মই কৈছোঁ যে পাব্লিক মিটিঙতো আমি 5টা ঠাইতো এবাৰ আমি প্লেচ কৰিম। ঠিক তেনেদৰে আমি 5টা ঠাইতো আমি কেণ্ডিডেট আমি প্লেচ কৰিছোঁ আৰু ভালে ভালে আমাৰ স্ক্ৰুটিনিও হ'ল। আমাৰ এটা লক্ষ্য আছে যে বা আমাৰ যিটো নেকি মেইন উদ্দেশ্য হৈছে কাৰ্বি আংলং ৰাইজে বিচৰা আমাৰ এবাৰ যিটো নেকি মেনিফেষ্টোটো হ'ব আৰ্টিকল 2448 অট'নমাছ ষ্টেট নম্বৰ 1। অট'নমাছ ষ্টেট কথা ক'লে আমাৰ বিশেষকৈ এতিয়া কাৰ্বি আংলং ৰাইজে বা স্পেচিয়েলি মহিলাসকলেও এতিয়া অট'নমাছ ষ্টেট কথা ক'লে কিছুমানে হাঁহে। কেলে হাঁহে? হাঁহাৰ উদ্দেশ্যটো হৈছে নেশ্যনেল পাৰ্টীয়ে আমাক এই অট'নমাছ ষ্টেটটো এলেহুৱা কৰাই দিলে। 15টা বছৰ কংগ্ৰেছে শাসনকালত অট'নমাছ ষ্টেট কথা কৈ কৈ কিন্তু অট'নমাছ ষ্টেটটো নেআনিলে আৰু সিহঁতে বিচৰাও নাই। তাৰপাছত গোটেই কংগ্ৰেছ দলে বলে BJP যোগদান কৰি এতিয়া BJP দলেও এতিয়া 15টা বছৰ হ'বলৈ ধৰিছে। কিন্তু BJP সকলেও আমাক কাৰ্বি আংলং ৰাইজক প্ৰতিশ্ৰুতি দি এতিয়া আমাক মিছা মাত মাতি পেলাই এতিয়া 15টা বছৰ এতিয়া পাৰ হ'বলৈ ধৰিছে। এই গতিকে ৰিজনেল পলিটিকেল পাৰ্টি আমাৰ কাৰ্বি আংলঙৰ কাৰণে লাগতিয়াল বুলি আমি এই দলটো গঠন কৰিছোঁ। এটা সময়ত APSLC দল আছিলে, চবেই আমি APSLC দলতে আছিলোঁ এটা সময়ত। কিন্তু APSLC দলৰ পৰা আমি গম পালোঁ যে এই ভাগ কৰা ট্ৰাইবেল নন ট্ৰাইবেল ভাগ কৰা পলিটিক্স সেইটোতো কোনো পধ্যে ইলেকশ্যন জিকিব নোৱাৰে APSLC দলে। আৰু ঠিক তেনেদৰে আমাক এই ভাগ কৰি পেলাই লাষ্টত গৈ থৈতো APSLC গোটেইখিনি দলে বলে এতিয়া নেশ্যনেল পাৰ্টিত যোগদান কৰিলে। এতিয়া আমি কাৰ্বি আংলঙৰ পৰা এবাৰ নিৰ্বাচনৰ পৰা আমি কাৰ্বি আংলঙৰ পৰা এই 3টা দল নেশ্যনেল পাৰ্টিক APSLC কংগ্ৰেছ BJPক আমি টাটা বাই বাই দিব লাগিব। তেতিয়াহে আমি কাৰ্বি আংলঙত এতিয়া আমি শান্তি থাকিব। যদিহে কাৰ্বি আংলঙৰ কাৰণে আমি শান্তি লাগে বুলি ক'লে আপোনালোকে হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট অৰ্থাৎ HSDF লগতে আপোনালোকে
সমৰ্থন কৰিব লাগিব আৰু যিহেতুকে আমাৰ দলটো হৈছে আপোনালোকে চিন্তা কৰিব নালাগে বেলেগ ধৰণৰ আপোনালোকে ভাবিব নালাগে যে আমাৰ দলটো হৈছে আমি মিলি জুলি একেলগে মিলি জুলি আমি চৰকাৰ গঠন কৰিম বুলিহে আমি এই দলটো আমি গঠন কৰিছো যিহেতুকে আমাৰ যিটো নেকি কাৰ্বি আংলং ৰাইজে বিচৰা আৰ্টিকল 244 এই অট'নমাছ ষ্টেট কেৱল কাৰ্বি সম্প্ৰদায়ৰ কাৰণে নহয় স্পষ্ট কথা অট'নমাছ ষ্টেটটো হৈছে কেৱল ডিমাছা সম্প্ৰদায়ৰ কাৰণে নহয় অট'নমাছ ষ্টেটটো কেৱল গোৰ্খা নেপালী সম্প্ৰদায়ৰ কাৰণে নহয় অট'নমাছ ষ্টেটটো কেৱল আদিবাসী সম্প্ৰদায়ৰ কাৰণে নহয় অট'নমাছ ষ্টেটটো কেৱল বাঙালী সম্প্ৰদায়ৰ কাৰণে নহয় কিন্তু কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতিৰ কাৰণে এই গতিকে আপোনালোকে যদি ইয়াত কাৰ্বি আংলঙত আছে যেতিয়া নিজকে যদি কাৰ্বি আংলং বাসিন্দা বুলি আপোনালোকে যদি পৰিচয় দিব বিচাৰে তেনেহ'লে আপোনালোকে ৰিজনেল পলিটিকেল পাৰ্টিক আপোনালোকে সমৰ্থন কৰিব লাগে যিহেতুকে আমি শান্তি যদি বিচাৰো এই গতিকে আপোনালোকক আহ্বান কৰিছো এই চেনেলৰ যোগেদি অহা যিটো সময়ত 1986 পৰা এটা আন্দোলন হৈছিলে আৰু এটা দাবী আছিলে যে এটা মুভমেণ্ট হৈছিলে 1986 পৰা ASDC বুলি অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি আৰু মই নিজেও ASDC দলত আছিলো আগত সাকসেছো হৈছে 13টা বছৰ কাউন্সিল শাসন কৰিব পাইছে আৰু ASDCৰ দিনত এটা ভাল কাম কৰা আছে আৰু এটা হৈছে বেয়া কাম কৰাও আছে মই ক'বলৈ খোজাটো ASDCৰ দিনত এটা বেয়া কাম কৰাটো হৈছে এই মাৰা মাৰি কাটা কাটি ঘৰ জ্বলোৱা জ্বলোৱা বয়কট কৰা কিবা কিবি সেইটো আমাৰ কনষ্টিটিউশ্যনতো এইটো আমাক অথৰিটি দিয়া নাই আৰু সেইটো আমাক আৰু আমিও জানিব লাগেতো এইটো বেয়া কিন্তু ভাল কাম কৰা আছে ASDCৰ দিনত এটাটো হৈছে আমি ASDCৰ গভৰ্ণমেণ্ট আগতো কংগ্ৰেছ আছিলে কাৰ্বি আংলঙত আৰু ডিষ্ট্ৰিক্ট কাউন্সিলত তেতিয়া সেই সময়ত মাত্ৰ 5টা 6টা মানহে ডিপাৰ্টমেণ্ট আছিলে কিন্তু ৰিজনেল পলিটিকেল পাৰ্টি অহাৰ লগে লগে ASDCৰ যেতিয়া শাসন কালত 30টা ডিপাৰ্টমেণ্ট তেখেতসকলে লৈ আনিলে ASDC দলে দিছপুৰৰ পৰা কাৰ্বি আংলঙলৈ যেনেবা এটা PWD ইৰিগেশ্যন ডিপাৰ্টমেণ্ট PHE ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট হেণ্ডলুম এণ্ড টেক্সটাইল এনেকৈ ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্ট 30টা ডিপাৰ্টমেণ্ট লৈ আনিছে আৰু তাত 30টা ডিপাৰ্টমেণ্ট লৈ অনাৰ পাছত আমি আমাৰ কাৰ্বি আংলং ৰাইজে দুৰ্ভাগ্য বুলি ক'ব লাগিব ভালদৰে এই ডিপাৰ্টমেণ্ট কেইটা ইমপ্লিমেণ্ট নকৰাৰ আগে আগে নেশ্যনেল পাৰ্টি এটাত সোমাই পেলাই CPIML আৰু ASDC ভাগ ভাগ কৰিব দিলে আৰু এই ভাগ ভাগ কৰাৰ পাছত কংগ্ৰেছে তাত চান্স ল'লে তেতিয়া কংগ্ৰেছে শাসন কৰাৰ পাছত এটা 15টা বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে কাৰ্বি আংলঙত তেতিয়া লাহে লাহেকৈ ASDC দুৰ্বল হৈ পৰি তেতিয়া ASDC যিটো নেতাসকলে লিডাৰ্ছসকলে গোটেইখিনি নেশ্যনেল পাৰ্টি যোগদান কৰিলে সেইটোৱে বেয়া কাম কৰিলে গতিকে ASDC যিটো নেকি অট'নমাছ ষ্টেট বিচৰাটো এতিয়া গম পালো যে ASDC যিমানখিনি লিডাৰ্ছসকলে লাষ্ট টাইম MP ইলেকশ্যন ৰিজাল্ট দেখাইছে যে গোটেইখিনি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও লৈ পেলাই প্ৰায় কিমান 6-7 হাজাৰ মানহে পাইছে সেই গতিকে আমি গম পালোঁ যে ASDCৰ যিটো দল সেইটো হৈছে মানে পাব্লিকে এতিয়া ইমান এটা ছাপোৰ্ট নকৰা হ'ল সেই গতিকে এটা ফ্ৰেছ যিটো নেকি লিডাৰ্ছসকলকহে মানে নিউ ফেচ তেনেকুৱাহে ৰাইজে বিচাৰিছে সেইকাৰণে আমি এই হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্টটো আমি গঠন কৰিছোঁ আৰু এই দলটো মিলি জুলি একেলগে মিলি জুলি হৈ পেলাই আমি কাম কৰি যাম কনষ্টিটিউশ্যন মতে
ইয়াত কোনো হাই কাজা নহ'ব, কাৰো জাতিৰ লগত জাতি ভেদ নহ'ব, কাৰো ৰিলিজনৰ ওপৰত আমি নিন্দা নকৰোঁ। যিহেতুকে আমাৰ ভাৰতটো হৈছে ইণ্ডিয়াটো হৈছে মানে ধৰ্ম নিৰপেক্ষ দেশ, সেইটো কাৰণে কাৰো ৰিলিজনৰ ওপৰত আমি নিন্দা নকৰোঁ, চবৰ কাৰণে আমি ৰেচপেক্ট কৰোঁ। আমি HSDF দলে এতিয়া এই দলটো ৰেজিষ্টাৰ্ড কৰিবৰ কাৰণে অলৰেডি আমাৰ ECI যিটো নেকি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, তাতলৈকে আমি আমাৰ গোটেইখিনি ডকুমেণ্টছটো আমি পঠোৱা হৈছে। সেইকাৰণে আমি আশা কৰিছোঁ MLA ইলেকশ্যন হোৱাৰ লগে লগে আমাৰ পাৰ্টি, আমাৰ দলৰটো এইটো গভ ৰেজিষ্টাৰ্ড হ'ব, ইলেকশ্যন কমিশ্যনত এইটো ৰেজিষ্টাৰ্ড কৰা হ'ব আৰু ৰেজিষ্টাৰ্ড পাৰ্টি হ'ব, ৰিজনেল পাৰ্টি হ'লেও। আমি এটা কথা আমি স্পষ্ট কথা আমি কওঁ, কাৰ্বি আংলঙত কোনো পধ্যে নেশ্যনেল পাৰ্টিক আমি সমৰ্থন নকৰোঁ, কিন্তু ষ্টেট আৰু দিল্লী সেইটো আমি পিছত চাম। কেলে আমাৰ 5টাহে MLA কাৰ্বি আংলঙৰ পৰা, তাত যে আমি দিছপুৰত গোটেইখিনি দখল কৰিম বুলিতো নোৱাৰিম, হয়নে নহয়? সেই গতিকে আমি 5টা MLA আমি তাতে হয়তো যিকোনো গভমেণ্ট আহে সেইটো আমি কোনটো ভাল হ'ব সেইটো পিছত আমি চাম। কিন্তু কাৰ্বি আংলঙত আমি BTAD যিটো নেকি বড়ো সম্প্ৰদায়ৰ পৰা আমি শিকিবলগীয়া আছে। বড়ো সম্প্ৰদায়ে কি কৰিলে, প্ৰথমতে হাগ্ৰামা শাসন কৰিলে, সেইটোও ৰিজনেল। হাগ্ৰামাত আউট কৰি পেলাই প্ৰমোদ বড়ো সেইটোও ৰিজনেল। আৰু এতিয়া প্ৰমোদ বড়োৰ কাৰণে আউট কৰি পেলাই এতিয়া আকৌ হাগ্ৰামা, সেইটোও ৰিজনেল। সেইকাৰণে BTAD সম্প্ৰদায়ৰ কাৰণে যিটো নেকি BTAD যিটো ৰাইজক মানে আমি ধন্যবাদ দিব লাগিব যে তাত কংগ্ৰেছো 0, BJPও 0, তাত সদায় ৰিজনেল পলিটিকেল পাৰ্টি জিন্দাবাদ তাত। সেইকাৰণে আমিও কাৰ্বি আংলং ৰাইজে বিচাৰিছে এই নেশ্যনেল পাৰ্টি 3টা আছে, APSLC, কংগ্ৰেছ, BJP, গোটেই 3টাটো নেশ্যনেল পাৰ্টি, গতিকে সিহঁতক বাই টাটা কৰিব লাগিব।